হৈছে আৰু এগৰাকী ভক্তপ্ৰাণ ব্যক্তি থাকে প্ৰগতি নগৰত। বিভিন্ন নামঘৰ আদিত তেখেতৰ যিটো আহ যাহ সঁচাকৈয়ে শলাগিবলগীয়া। তেখেতক সেৱা জনাব টুটুমণি দাসে। এয়া টুটুমণি দাস হাতত তামোল পাণ আৰু গামোচাৰ বঁটা লৈ তিলেশ্বৰ শইকীয়াদেৱক সেৱা জনাইছে। আমি শইকীয়াদেৱৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি বিহুৰ বতৰত আচলতে গৰু বিহুৰ দিনাখন বৰ্তমান উপস্থিত আছোঁ সাতগাঁও বিহু সন্মিলনৰ উদ্যোগত আয়োজন কৰা এই আচলতে জলপান গ্ৰহণ অনুষ্ঠানত আচলতে খুব ভাল লাগিছে। ভাল লাগে যে গৰু বিহুৰ দিনাখন এনেকুৱা ধৰণৰ এটা পৰম্পৰা এই বিহু সন্মিলনে আজি বহু বছৰৰ পৰা অনুষ্ঠিত কৰি আহিছে। মোৰ লগত এয়া উপেন গোস্বামী ডাঙৰীয়া আছে। আজি প্ৰায় 10 বছৰ ধৰি সাতগাঁও আঞ্চলিক বিহু গৰু বিহু পালন কৰা হয়। ইতিমধ্যে আৰু জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচী হ'ল আৰু এতিয়া অন্তিম কাৰ্যসূচী হৈছে আমাৰ জা জলপান পৰিৱেশন। এতিয়া আমি সাতগাঁও ৰঙালী বিহু সন্মিলনৰ আচলতে এইটো এটা ব্যতিক্ৰমী ৰূপ বুলিয়ে ক'ব পৰা যায় যে ইয়াত গৰু বিহুৰ যি পৰম্পৰা, এই পৰম্পৰা খুব সুন্দৰভাৱে পালন কৰা হয় আচলতে। আৰু এই বিহু সন্মিলনতে আজি লগ পালোঁ আমাৰ প্ৰশান্ত গোস্বামী ডাঙৰীয়া, জনপ্ৰিয় অভিনেতা আৰু ৰাজ্যখনৰ এজন বিশিষ্ট পৰিচালক বুলি ক'ব পৰা যায়। আৰু মোৰ লগত আনজন হ'ল এয়া উপেন গোস্বামী, এজন বিশিষ্ট সাহিত্যিক আচলতে। তেওঁ অসম সাহিত্য সভাৰ পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক, খুব ভাল গল্প লিখে, লগতে এজন সংস্কৃতিবান ব্যক্তি। এতিয়া মূল কথা হ'ল কি, প্ৰশান্ত গোস্বামী ডাঙৰীয়া, এই যে সাতগাঁৱৰ ৰঙালী বিহু সন্মিলনৰ যি এই পদক্ষেপসমূহ, এই পদক্ষেপসমূহৰ ওপৰত আপোনাৰ অনুভৱ কেনেকুৱা ধৰণৰ? পোনপ্ৰথমে মই সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ঈশ্বৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। পোনপ্ৰথমে ক'বলৈ গ'লে আমাৰ এই যে বিহুৰ যিটো সংস্কৃতি, এইটো আমাৰ হাড়ে হিমজুৱে সোমাই আছে। আমিতো আমাৰ আত্মাৰ লগত জড়িত। বিহু বুলি ক'লে অসমীয়াৰ প্ৰাণ হয়। আৰু আজি গৰু বিহুৰ দিনা আমি ইয়াত সকলোৱে সমবেত হৈ সাতগাঁও আঞ্চলিক ৰঙালী বিহুৰ এই বাকৰিত সন্মিলিত হৈ আমি গৰু বিহু উদযাপন কৰিছোঁ। যিটো আমাৰ আচলতে চহৰত বা গুৱাহাটী মহানগৰত আমাৰ গৰু বিহুৰ কাৰ্যসূচীটো পালন কৰিবলৈ যথেষ্ট অসুবিধা হয়। কিন্তু তথাপিও আমাৰ নতুন প্ৰজন্মক দেখুৱাবলৈ, তেওঁলোকক বিহুৰ লগত চিনাকি কৰাই থ'বলৈ, তেওঁলোকে যাতে এই বস্তুবিলাক কেতিয়াও পাহৰি নাযায়, সেইকাৰণে আমি সকলোৱে মিলি ইয়াত গৰু বিহু উদযাপন কৰিছোঁ। আৰু এইটোৱে আমাৰ আচলতে বিহু মানে হ'ল আমাৰ অসমীয়াৰ আত্মা, আমাৰ মেৰুদণ্ড স্বৰূপ, যিটো আমি সকলোৱে মিলি সদায় মজবুত কৰি ৰাখিব লাগে। এই গৰু বিহু পালন কৰাৰ লগে লগে এই আচলতে বিহু বাকৰিতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰাৰ যি পৰম্পৰা, সেই পৰম্পৰা পালন কৰা হৈছে। হয়, আমি আচলতে বিদ্যালয় পৰ্যায়তে হওক, মহাবিদ্যালয় পৰ্যায়তে হওক বিহু বিষয়ক ৰচনা লিখোঁ বা ছাত্ৰ ছাত্ৰীসকলেও লিখে। কিন্তু সাতগাঁও আঞ্চলিক বিহু সন্মিলনৰ এই এক ব্যতিক্ৰমী প্ৰয়াস যে তেওঁলোকে হাতে কামে কৰি দেখাইছে। অৰ্থাৎ গৰু বিহুৰ দিনাখন ৰাতিপুৱা ভাগত গৰু গা ধুৱালে আৰু যিখিনি পৰম্পৰা মাখিয়তী, দীঘলতি পাত বা আমাৰ যিটো লাও বেঙেনাৰ চাট আছে, এইখিনি সম্পূৰ্ণৰূপে মাহ হালধিৰে গৰুক একদম ধুনীয়াকৈ দি নতুন পঘাও তেওঁলোকক গৰুসকলক দিছে। তাৰপিছতে আমাৰ দ্বিতীয় কাৰ্যসূচী হিচাপে জ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন, অৰ্থাৎ ধুনীয়াকৈ আমাৰ শৰাইৰে, অসমীয়া যিটো প্ৰতীক, সন্মানৰ প্ৰতীক, এই শৰাইৰ ওপৰত আৰু ইয়াৰ লগতে ইয়াৰ পিছতে আমি একেলগে জলপানো খালোঁ। হয়, জলপান পৰিৱেশন কৰিলোঁ। গতিকে এই ধৰণৰ কথাবিলাক আমি আচলতে লিখিত ৰূপত লিখোঁ, কিন্তু আমাৰ সাতগাঁও আঞ্চলিক বিহু হাতে কামে কৰি দেখাইছে। সেইকাৰণে আমি বিহু সমিতিৰ সমূহ বিষয়ববীয়ালৈ ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। সেয়াই আচল কথা